এভৰিৱান স্বাগতম জনাইছোঁ ৰণৰ ৰিজনৰ আন এটি ভিডিঅ'লৈ এয়া ওলাই আহিছোঁ গুৱাহাটীলৈ বুলি ৰাতিপুৱাই আজি হৈছে দেৱালীৰ পিছদিনা অৰ্থাৎ 13 নৱেম্বৰ দেৱালীৰ সন্ধিয়াটো আমি কেনেদৰে পাৰ কৰিলোঁ সেইটো অকণমান চাওক আমি গুৱাহাটী পাওঁ মানে আৰু দুটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ চাওকচোন হ্যাপি দিৱালী সবে দিৱালী বুলি কুৰকুৰি খাইছো দিৱালী অলপ বম চম ফুটুৱা চাই আহোঁ আমিতো ফুটুৱা নাই হ্যাপি দিৱালী কৈ দিয়ক সবে হ্যাপি দিৱালী এয়া বনাবলৈ লৈছোঁ ব্ৰেড পকৰি ব্ৰেড লৈছোঁ মই 5খন ধনিয়া কেঁচা জলকীয়া তাৰপিছতে পিঁয়াজটো কাটি ল'ম আৰু আলুটো এই পিহনাখনতে ধুনীয়াকৈ ৰুকি ল'ম ব্ৰেডখিনি প্ৰথমতে মই বল এটাত পানী লৈছোঁ আৰু তাতে ব্ৰেডখিনি ডুবাই পেলাই চেপি এনেকৈ ভাঙি দিছোঁ এনেদৰে গোটেই ব্ৰেডখিনি ভাঙি ল'ব লাগিব তাৰপিছতে আলুটো মই ৰুকি অকণ সময় তিয়াই ৰাখিছিলোঁ আৰু তাৰপিছতে চেপি ব্ৰেডখিনিৰ ওপৰতে ধুনীয়াকৈ দি দিলোঁ আৰু ইয়াতে আপোনালোকে ব্ৰেড আৰু ল'ব পাৰে মানুহ কম বেছি অনুসাৰে তাৰপিছত আলুখিনি দিয়াৰ পাছতে মই ইয়াত দিলোঁ ধনিয়া পিঁয়াজ কেঁচা জলকীয়া এই গোটেইখিনি তাতে দি দিলোঁ তাৰপিছতে এটা কণী ভাঙি থৈ দিছিলোঁ কণীটো তাত দি দিলোঁ তাৰপিছতে মছলা দিব লাগিব নিমখ দিলোঁ তাৰপিছতে মছলা দিব লাগিব মছলা কম আপোনালোকৰ পচন্দ অনুসাৰে দিব পাৰে মই দিলোঁ অকণমান জিৰা গুড়ি অকণমান হালধি গুড়ি অকণমান জলকীয়া গুড়ি তাৰপিছতে অকণমান ধনিয়া গুড়ি এই গোটেইখিনি দি দিলোঁ তাৰপিছত মই অকণমান ঘি হাতখনত লগাই লৈছোঁ যাতে সানোতে হাতত নালাগে আৰু এইখিনি আপোনালোকে চামুচেৰেও মিক্স কৰিব পাৰে মই হাতেৰেহে সুবিধা পাওঁ সেইকাৰণে মই হাতেৰে ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'লোঁ চামুচেৰে মিক্স কৰিলে মই সান নোখোৱা যেন পাওঁ সেইকাৰণে তাৰপিছত অকণমান ময়দা দিলোঁ ময়দা দি পেলাই ভালকৈ সানি ল'লোঁ তাৰপিছত ইফালে এখন কেৰাহী পাতিলোঁ গৰম তেল দিলোঁ তেল গৰম হ'ল তাৰপিছতে এইখিনি মই এতিয়া এটা এটাকৈ চামুচেৰে দি যাম হাতেৰেও দিব পাৰে কিন্তু মই সানোতে হাতেৰে সানিলোঁ দিওঁতে চামুচেৰে দিছোঁ এয়া আমাৰ পকৰিখিনি ৰেডি হৈ গ'ল সিজোতেও বেছি সময় নালাগে যিহেতু ব্ৰেডহে আৰু আলু ৰুকিয়ে দিছোঁ সেইকাৰণে এয়া আমাৰ পকৰি ৰেডি হৈ গ'ল তাৰপিছতে এয়া আমলখি আৰু শিলিখা মূৰত লগাবৰ বাবে বৌয়ে ৰেডি কৰিছে এইবোৰ কি কৰিছে মই দেখাই গৈছোঁ এল'ভেৰা অলপ লৈছে তাৰপিছত আমলখি গোটেই দিছে ধুই পেলাই আৰু শিলিখাটো ধুই ধুনীয়াকৈ কাটি লৈছে শিলিখাটো যিহেতু টান আৰু আমি যিহেতু মিক্সিত মাৰিম সেইকাৰণে শিলিখাটো টুকুৰাকৈ কাটি দিছে আৰু আমলখি গোটাকেই দি দিছে গুটিৰে সৈতেই মানে দি দিব আৰু সেয়া গোটেইখিনি ৰেডি কৰি লৈছে তাৰপিছত তাৰ কাৰণে আমাক লাগিব এটা নপুৰ হেনা এটা পুষ্পা হেনা আৰু এয়া চাহপাত পানী অলপ উতলাই ঠাণ্ডা কৰি ৰাখিছে আৰু দুটা ভিটামিন ই কেপচুল লৈছে তাৰপিছত এই গোটেইখিনি ইয়াতে দিলে মানে আমলখি আৰু শিলিখাখিনি দিলে এল'ভেৰাখিনিও তাতে দিলে আৰু অকণমান পানী দি মিক্সিত ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'লে তাৰপিছতে এয়া চাহপাত পানীত মানে আগতে উতলাই থোৱা পানীখিনিতে নপুৰ হেনাটো দিলে তাৰপিছত পুষ্পা হেনাটো দিছে তাৰপিছতে এটা কফি পেকেট দিছে সৰু তাৰপিছতে ভিটামিন ই কেপচুল দুটাও তাতে দি দিছে কেপচুল দুটা আপোনালোকে আমলখিৰ লগত মিক্সিত দিও দিব পাৰে কিন্তু বৌ এনেকৈ হাতেৰে কাটি দিছে আৰু হেনা আপোনালোকে চুলিত যি হেনা লগায় সেইটো হেনাই ইউজ কৰিব পাৰে মই ৰাজস্থানীও লগাওঁ কিন্তু এতিয়া বৌয়ে দুটা আনিছে সেয়াকে লগাইছোঁ তাৰপিছত এয়া মিক্সিত যিখিনি গ্ৰাইণ্ড কৰি লৈছিলে আমলখি শিলিখা এল'ভেৰা তাতে গোটেইখিনি ঢালি দিছে গোটেইখিনি তাতে ঢালি দিলে তাৰপিছত হাতৰে মিক্স কৰি দিছে যিহেতু আমি হাতৰে লগামেই সেইকাৰণে গোটেইখিনি মিক্স কৰি দিলে আমি লগাই হেল্ল' এভৰিৱান এয়া আমি যোৰাবাট পালোহি আমি আহিছোঁ গুৱাহাটীৰ এপল' হস্পিটেললৈ মোক চেন্নাই এপল'ত এটা ভেকচিন দিছিলে আৰু সেইটো প্ৰতি বছৰে অক্টোবৰত ল'বলৈ কৈছিলে গতিকে মই গুৱাহাটী এপল'খনতে ভেকচিনটো ল'বলৈ আহিলোঁ এয়া মই ভেকচিন ল'বৰ বাবে বহি আছোঁ ইয়াত আৰু লৈ মেলি উভতি আমি যোৰাবাটৰ প্ৰজ্ঞা নামৰ ধাবা এখনতে ভাত খালোঁ ভাত খাই মেলি আমি একেকোবে ঘৰলৈকে গুচি আহিলোঁ আৰু ক'তো সোমোৱা নাই আৰু আমি খাই বৈ উভতি আহিলোঁ আব্বাও আমাৰ লগত আছে আব্বা যিহেতু মোক থৈ পেলাই লগে লগে উভতিব সেইকাৰণে মই ভিডিঅ'টো আজি এইখিনিতে সামৰিলোঁ আমি ঘৰলৈ মিঠাই লৈছোঁ ভিডিঅ'টো এইখিনিতে সামৰোঁ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু নতুন ভিউৱাৰ্ছসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আব্বা যোৱাৰ সময়ত ৰনে কি কাণ্ড কৰিছে সেইটো আপোনালোকক লাষ্টত এড কৰি দিছোঁ আপোনালোকে চাব বাই ৰন আহা কলৈ যোৱা কলৈ যাবা এতিয়াহে ভাল হ'ল বমাই যোৱা বাই বাই আয়ক কৈ যাও
কইনা বিদায় দিলে কি হ'ল কি হ'ল কি হ'ল দাদা কই দে দাদা এইফালে চোৱা একো নহয় আমি কালি যাম আমি কালিকে যাম কালিকে যাম আমি নানা গ'ল নানা গ'ল ওহো লগ কৰাটো চা জি জি আহিবা আকৌ আহিবা একো নহয় দিয়া যাওক